গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি এঠাইলৈ যাবলৈ লৈছোঁ। ক'ত যাম, কি কৰিম, কি কাৰণে যাব ওলাইছোঁ তাত গৈ দেখাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো সকলোকে চাই থাকিব। আমি পাই গ'লোহি, বাইদেউৰ ঘৰ আহিছিলোঁ। তো বাইদেউহঁতৰ ঘৰ পাই গ'লোহি। এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ। তো আজি আমি আহিছোঁ গণেশ পূজা উপলক্ষে বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ। তো এতিয়া মই কুৰ্তি পিন্ধি আহিছিলোঁ। তো এতিয়া ড্ৰেছটো চেঞ্জ কৰি ল'ম, মেখেলা চাদৰ পিন্ধিব লাগিব। তো মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লওঁ। এতিয়া মই পূজাৰ কাৰণে ৰেডি হৈ গ'লোঁ আৰু এইযোৰ কাপোৰ পিন্ধি ল'লোঁ, ৰেডি হৈ ল'লোঁ। এতিয়া বাকীবিলাকক দেখাই দিওঁ। এতিয়া আমি ৰেডি হৈ গ'লোঁ। এয়া ৰণ বেটা ৰেডি হৈ গ'ল, এয়া মা আৰু এয়া মিষ্টাৰ ৰেডি হৈ গ'ল। এতিয়া বাকীবিলাকো আপোনালোকক দেখাই থাকিম। আৰু আপোনালোক সকলোকে আমাৰ ফালৰ পৰা গণেশ চতুৰ্থীৰ বহুত বহুত শুভকামনা যাচিলোঁ। এতিয়া পূজা আৰম্ভ হৈ গ'ল। ৰাইজ পঢ়ি আছে, মানুহবিলাক পঢ়ি আছে। পূজা কৰি गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। ॐ गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। ॐ गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। गणपतये नमो नमः, सिद्धिविनायक नमो नमः, अष्टविनायक नमो नमः, मङ्गलमूर्ति मोरया। श्रीमोरेश्वराय नमो नमः, सिद्धिविनायक नमो नमः, बल्लाळेश्वर नमो नमः, मङ्गलमूर्ति मोरया। পাকঘৰলৈ আহিছোঁ। পাকঘৰত এতিয়া আমাৰ ববিতা আণ্টি কি কৰি আছা? মই চাহ বনাইছোঁ। চাহ বনাইছা? ববিতা আণ্টিয়ে চাহ বনাই আছে। ৰাইজে কল কাটি আছে প্ৰসাদত দিবৰ কাৰণে।
খুৰী আৰু এইবিলাক আমাৰ পেহীহঁত ঘৰৰ মানুহ আৰু বাইদেউৰ লগৰ মানুহ। পূজাৰ মেইন মানুহ দেই, এয়া মেইন মানুহ পূজাৰ পুৰা পূজাৰ লীড লৈছে আমাৰ বাইদেউ নিৰুপমা হাজৰিকা মেইন লিডাৰ আজি। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াই আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত বহুত ধন্যবাদ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰিব দেই। আৰু এতিয়া পূজা শেষ হ'ল, প্ৰায় মানুহবিলাক গৈছে আৰু বাইদেউখিনিওতো আজৰি হৈছে, আমিও আজৰি হ'লোঁ আৰু আজি আমি ইয়াতে থাকিম, মা দেউতাও থাকিব, আমি দুজনেও থাকিম ইয়াতে। তো ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আমাৰ ভিডিঅ'টো যদি আপুনি প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।